হাই ৱেলকাম বেক টু মাই নিউ ব্লগ। যোৱাটো ভিডিঅ' চাইছে যদি নিশ্চয় গম পাইছে যে আমি হস্পিটেল আহিছোঁ। মানুহৰো একেবাৰে ভিৰ লাগি আছে। কেতিয়ালৈ আমাৰ পাল পৰিব তাৰ ঠিক নাই। সেইবুলি এপাক বাহিৰত আহিলোঁ। আৰু হস্পিটেলৰ ভিতৰত থাকিলে বেমাৰী নহ'লেও নিজকে কিবা বেমাৰী ফিল হয়। এই মস্ত ল'ৰাটোৰ ৱেইট দেখিছেনে? 25। বয়স হিচাপে তাৰ ৱেইট একেবাৰে কম নাইনে? এক্সামবোৰৰ যেন 5 নম্বৰী কুৱেশ্যন এনচাৰ। এই সোপা ঔষধ লিখি দিছে। ইয়াতে 2-এটা ঔষধ দিয়ে, কিন্তু 2-এটা নিজেও কিনিব লগা হয়। মোৰকেইটা পালোঁ, এতিয়া খোৱাই যায় নে নোখোৱাকে ৰৈ যায় স্বয়ং ভগৱানে জানিব। গোটেইবোৰ ইমান কিউট। এতিয়া মোৰ কাৰণে ইয়াৰ পৰা কোনটো বাছি লওঁ? এয়াই হৈছে মুস্কিল। এতিয়া কেইখনমান A4 সাইজ পেপাৰ লৈ ল'লোঁ। বজাৰৰ পৰা বস্তুকেইটা লৈ আহি থকাত মটঙাত দেখিলোঁ এই কুঁহিয়াৰৰ দোকানখন। আজি বেলেগ একোৱেই খোৱা নহ'ল, না মন গ'ল না ইচ্ছা গ'ল। কিন্তু এই কুঁহিয়াৰৰ ৰস নাখাই নোৱাৰিলোঁ। কুঁহিয়াৰৰ ৰস খাই মই বিৰাটেই ভাল পাওঁ। গোটেইকেইটাই এগিলাচ খাই ঘৰলৈ আহিলোঁ।